নমস্কাৰ কুমৰুক সুদং ওয়েলকাম টু মাই মৌচুমিছ ব্লগ তাৰপিছত আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালেই চাগে মোৰো ভাল পোনপ্ৰথমে মই আপোনালোকক বহাগ বিহুৰ শুভেচ্ছা জনালোঁ এতিয়া আজি মোৰ ব্লগ বনোৱাৰ বিশেষ এটা কাৰণ আছে আৰু সেইটো হৈছে আপোনাৰ বহুত স্পেচিয়েল হয় চাই থাকক হৈ থাকিব গম পাব আজি কাক মাতিছোঁ মেকআপৰ কাৰণে আজি মোৰ মেকআপত মডেল হিচাপে আজি কোন কোন আছে আপোনালোকে সবে দেখিব এজনটো প্ৰফেশনেল হয় এজনী বাকি দুজনটো সিহঁতক জবৰদস্ত মই প্ৰফেশনেল বনাম আজি আপোনালোকে চাই থাকিব সম্ভৱ আপোনালোকে চাই ভাল পাব আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে আপোনালোকে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব ঠিক আছে আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক ইয়াত আহিল আমাৰ একদম ধুনীয়া বহুত মৰমৰ ভন্টি হয় আজি আমি ফটোশুট কৰিম চিত্ৰলেখা দলে বহুত দিনৰ মূৰত ন আমি আজি ধুনীয়া এটা বিহুৰ ফটোশ্বুট এটা কৰিম আৰু মেকআপ কৰিব বাকি আছে মেকআপটো মই আজি কৰি দিম আৰু কি যিমানটো পাৰ ধুনীয়া বনাবলৈ চেষ্টা কৰিম ধুনীয়া মেকআপ কৰে মৌচুমী বাই বহুত ধুনীয়া মেকআপ কৰে অলপ বেছি হৈ গ'ল নেকি ঠিক আছে আমি মেকআপখিনি কৰোঁ আপোনালোকে চাই থাকক আপোনালোকে চাই ভাল পাব বুলি মই আশা ৰাখিছোঁ বাৰু আমাৰ আইজনী ৰিলছ বনাবৰ কাৰণে পুৰা প্ৰিপাৰেশ্যন কৰি আছে ইয়াত ৰিলছ বনাব অলপ শ্ল' ভিডিঅ' কৰিব ৰিলছ বনাবৰ কাৰণে পুৰা মানে কি এনেকৈ কৰি আছে তাইহে জানে আৰু মই নাজানো আৰু এইটো এতিয়া অলমষ্ট মেকআপ হৈ গ'ল এতিয়া চুলিটো বনাম অলমষ্ট আমাৰ মেকআপ হৈ গ'ল এতিয়া তাই পিন্ধি আছে মুগা অসমীয়া মুগা মেখেলাৰ পৰা এয়া ৰিহা আমাৰ চিত্ৰলেখা নিজে পিন্ধিছে খোপাটো চাওঁ এয়া কি খোপা কৰিছে কোনে কি কৰিছে এইটো চোৱা শুনজনী দুজনে চাৰিজনে হাঁহি হাঁহি থাক কথা কৰ ৰেণ্ডম কৰ হাঁহি হাঁহি থাক জাপিটো চিত্ৰলেখা সাইড কৰি দিলি ৰেডি ইয়াৰ কিবাটো হৈছে আৰু হাতটো মানে অলপ ষ্ট্ৰং টপন নৰ্মেলটো দুকিনমান হাই তা এইটো চাই লচোন আইনা গো সলমান খান অলপ ওচৰত যা চিত্ৰলেখা আৰু অলপ ক্লোজ চিত্ৰলেখা বেছি দূৰত আছে মাথাটো অলপ ওচৰত ল মানে পিছুৱাই গৈছে ইয়ালৈ বডিটো দি কিনি বহি লওঁ পিছপাৰটো ল'ম নেকি উল্টা কৰিব লাগিব ন বহাটো মানে তই চিত্ৰলেখাৰ ঠাইত চিত্ৰলেখা এফালে ইমান কষ্ট কৰিছিলো এনেকৈ মানে তই এফালে হেল্ল' আমি এতিয়া ৰাতিপুৱাৰ পৰা কৰা এতিয়া অলমষ্ট 7:30 ক্লিয়াৰ হোৱা নাই 7:30 হৈছে সি বেয়া ফটোটো দেখাম বুলি ভাবিছিলে মানে তাৰপিছতে এয়া হৈছে মোৰ নাম তাৰপিছতে ইয়াকে মই আজি জবৰদস্ত প্ৰফেশ্যনেল মডেল বনাই দিছোঁ তাৰপিছত চিত্ৰলেখা অলৰেডি আছে চ' মোৰ লগত ফটোগ্ৰাফাৰ আছে মিষ্টাৰ ৰিহান দলে ৰিহান বহুত ভাল ফটোগ্ৰাফাৰ হয় আপোনালোকে ইয়াক ফটোবিলাক চাব যদি ভাল লাগে আপোনালোকে ইয়াক কণ্টেক্ট কৰিব পাৰিব কণ্টেক্ট নাম্বাৰো ইয়াৰ ইনষ্টাগ্ৰাম আছে ৰিহান দলে আপোনালোকে তাক ফ'ল' কৰিব পাৰিব তাৰপিছতে ঠিক আছে বাকীখিনি চাই থাকক আপোনালোকে গম পাব ফটোখিনি মই আপোনালোকক লাষ্ট টাইমত দেখাই দি দিম বাৰু এইটো ফটোশ্বুট চলি আছে
তাৰপিছতে এইফালে আছে ৰিহান দলে আমাৰ এই এইকেইটা মই ভিডিঅ'টো বহুত ভালকৈ আৰু বহুত ধুনীয়াকৈ বনাম বুলি ভাবিছিলোঁ কিন্তু টাইমটো মোৰ নজৰিলেগৈ কাৰণ সিহঁতক ঢোল বিচৰা বা আকৌ মডেলক ৰেডি কৰা বা আকৌ ইয়াক ৰেডি কৰা বা গোটেইখিনি মানে মই কৰোঁতে মোৰ টাইমটো নিমিলা হৈ থাকিলে এটা ফটোগ্ৰাফাৰো অলপমান ইয়াৰো দেৰি হ'ল আহাটো এফালে ঢোল বিচাৰোঁতে অলপ দেৰি হ'ল তো তেনেকৈ অলপ দেৰি হৈ গ'ল আৰু মোৰ কামখিনি চ' মই ভালকৈ ভিডিঅ' কৰা নহ'ল চ' বাকী আপোনালোকে চাব ভাল লাগিলে কিবা যদি কিবা বেয়া হৈছে আপোনালোকে কমেণ্টছ কৰি জনাব কমেণ্ট ছেকশ্যনত মই সেইটো শুধৰাবলৈ চেষ্টা কৰিম চ' এতিয়া বাকী আজিলৈকে শুভৰাত্ৰি